हेलो फ्रेंड्स नमस्कार लगते स्वागतम और बस आसाम यूट्यूब चेनेल फ्रेंड्स मैं बर्तमान ननै नदीर काखत आसो तो फ्रेंड्स ननै नदी जिखिनि क्षय क्षति करছে আপোনালোকক সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এই নनै নদীটো আমাৰ খেতিয়কসকলৰ খেতি পথাৰ যে কিমান ক্ষয় ক্ষতি কৰিছে সকলো দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। फ्रेंड्स এইটো হৈছে নनै নদী। তো এতিয়া মানে পানী নাই বহুতে কম। তো বাৰিষা কালত মানে বহুত পানী হয় ইয়াতে গোটেই এৰিয়া মানে ডুবি থাকে গোটেই এৰিয়াখিনি পানী হৈ থাকে। তো এতিয়া বৰ্তমান পানী নাই বাৰু মানে এতিয়া এনেকৈ কণ্ডিশ্যন আছে যে ঝাপ মাৰি পাৰ হৈ যাব পৰা কণ্ডিশ্যনত কিন্তু বাৰিষা কালত গোটেই এৰিয়া পানী বহুতো পানী হৈ থাকে। দেখিছে ফ্ৰেণ্ডছ এই নদীটোৰ গৰাখহনীয়া কি অৱস্থা কৰি পেলাইছে নদীটো। বাৰিষা কালত এইটো এৰিয়া গোটেই পানীৰে ডুবি থাকে এইখিনি গোটেই এৰিয়া। যোৱা বছৰ আগৰ বছৰ ইয়াতে ধান লগাইছিলে এইখিনি এৰিয়াত। তো এই বছৰ এইখিনি গোটেই মানে বালি পেলাই থৈ গ'ল। এই বছৰ ধান লগাব নোৱাৰিলে এইখিনি এৰিয়াত। সো ফ্ৰেণ্ডছ দেখিছে কেনেকৈ গৰা খহাই দিছে এইখিনি এৰিয়া দেখিছে ফ্ৰেণ্ডছ। এই নদীটোৱে এইখিনি গোটেই খেতি পথাৰ আছিল এইখিনি গোটেই খহাই পেলাইছে। ইহঁত মাছ মাৰি আছে এইটো সুধিম বাৰু মাছ পাইছে না নাই। বন্ধু মাছ পাইছে না কিমান 1 কেজি মান হ'ব না? আচ্ছা আচ্ছা তো ফ্ৰেণ্ডছ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে যে এই নদীটো যে কিমান দিন আৰু কেইবছৰ যে আমাৰ গাঁওখন ৰাখিব তো কোনো গেৰেণ্টি নাই। তো ভাবিলোঁ ভিডিঅ' এটা বনাই থৈ দিওঁ যাতে আমি পিছত আৰু মানে এই ভিডিঅ'টোতে চাব পাৰোঁ আমাৰ গাঁওখন কেতিয়া মানে আমাৰ গাঁওখন গোটেই মানে উটুৱাই লৈ যায় তো কোনো গেৰেণ্টি নাই। তো সেই ভাবিলোঁ এটা ভিডিঅ' এটা বনাই থৈ দিওঁ। চ' গাইছ সেইখন হৈছে আমাৰ গাঁও। তো এই নদীটোৰ পৰা আমাৰ এই গাঁওখন বেছি দূৰ নাই। তো এতিয়া কমচে কম 200 মিটাৰ মান হ'ব নদীটোৰ পৰা। এইখিনি হৈছে খেতি পথাৰ। তো এই খেতি পথাৰ মানে বহুতে ক্ষতি কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইবিলাক দেখিছে আপোনালোকে বহুতো উটুৱাই লৈ গ'ল এইখিনি এৰিয়া।